ৱেলকাম বেক টু মাই এনাডাৰ ভিডিঅ'। আজি আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ নাৰিকলী মন্দিৰত যোৱা কিছু মুহূৰ্ত। যিহেতু এইটো ভিডিঅ' আচলতে যোৱা সোমবাৰৰে ভিডিঅ', পৰহিৰ ভিডিঅ' এডিট কৰা নাছিলোঁ, সেয়েহে দিয়া হোৱা নাছিলে। ইমান দীঘল লাইন বেছি নাই আছে আমি লাষ্ট আমি বেছি আমি লাষ্ট সিজানে পাইছিলোৱে মাজ ৰাস্তা লাইন পাতি আৰু এইফালে আমি এতিয়া লাইন পাতি আছোঁ লগৰ কেইজনীৰ লগত। আমি আহিছোঁ বহুকেইজনী লগৰ, সেইকাৰণে আমি ইয়াতে এতিয়া লাইন পাতি থাকিব লগা হৈছে। বহুত মানুহ হৈছে। আৰু এইফালে মন্দিৰৰ বাহিৰত ধুনীয়াকৈ এখন বজাৰো বহিছে, ফল মূল কিবা কিবি এনেকৈ। আৰু এইফালে আমি এতিয়া লাইন পাতিয়ে আছোঁ, বৰ্তমান গৈ পোৱাই নাই বাৰু। এয়া হৈছে বাহিৰৰ দৃশ্য। কি পৰিল ঘিউটো গলি গেছি আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত সোমালোঁ। ফাইনেলি আহি পালোঁ আমি। আৰু এইখিনি মন্দিৰৰ ভিতৰৰ দৃশ্য, চাওকচোন ইমান ভিৰ। আৰু এইফালে আমি পায়স খাবৰ কাৰণে গোটেই কেইজনী আহিছোঁ। খাইছোঁ আমি এতিয়া পায়স মন্দিৰৰ। পায়সত দিছে এটা, মই কি বুলি কয় এইটো, কি পাইছিল? কিচমিচ। কিচমিচ আছে, কিচমিচ বুলি নকওঁ, শুকান আঙ্গুৰ। আৰু এনেকৈয়ে আৰু গোটেইকেইজনী চাকি বন্তি দি পিনে এইবাৰ আমি ঘৰলৈ বুলি ৰাওনাই হ'লোঁ। আৰু আইচক্ৰীম চাইচক্ৰীম খাই ল'লোঁ কিবা কানি। আৰু এইফালে চাওকচোন গজৰাজক দেখা পালোঁ। আৰু এইফালে এতিয়া আমি ঘৰলৈ বুলি ৰাওনা। আৰু ভাবিলোঁ যোৱাৰ আগে কিবা এটা খাই লওঁ, সেই বুলি আমি এইফালে দোকান এখনলৈ আহিলোঁ। আহি পিনে ইয়াতে কিবা কানি খাই কেনে আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আৰু আজিলৈ ইমানেই। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। বাই বাই।